বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ মেথছৰ বিশেষ স্পেচিয়েলি পাঠটা লৈ আহিছোঁ যাৰ সহায়ত আপোনালোকে ৰিজনিংমূলক মেথছ আৰু পাজলিংমূলক মেথছ অতি কম সহজতে আৰু কম সময়ৰ ভিতৰত কৰিবলৈ সক্ষম হ'ব সেয়ে আপোনালোকে মোৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ তেনেহ'লে বলক ফ্ৰেণ্ডসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ এই চেনেলৰ ৰিংটনটো শুনি লওক বন্ধু বান্ধৱীসকল ভিডিঅ'টো আপোনালোকে অতি গুৰুত্বপূৰ্ণভাৱে চাব আপোনালোকক প্ৰত্যেকটো কুৱেশ্যনৰ এনসাৰ দিবলৈ অলপ সময় দিয়া হ'ব সেই সময়ৰ ভিতৰত আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো দিব লাগিব তেনেহ'লে বলক ফ্ৰেণ্ডসকল ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে বৰ্ডত দেখিছে এই কুৱেশ্যনটো ইয়াত খালী ঠাইত কি বহিব জানুৱাৰী মাহৰ নাম্বাৰবোৰ এইটো ফেব্ৰুৱাৰী মাহৰ এইটো মাৰ্চৰ এইটো ঠিক তেনেদৰে ছেপ্টেম্বৰ মাহৰ এই খালী ঠাইখিনিত কি বহিব আপোনালোকৰ সময় ষ্টাৰ্ট ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে দিবলৈ চেষ্টা কৰক বন্ধু বান্ধৱীসকল ভাবক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব সোনকালে দিয়ক সময় শেষ হ'ব এতিয়া সময় শেষ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 99303 এইটো কেনেকৈ হ'ল আপোনালোকক এতিয়া বুজাই দিম মই আপোনালোকক এইটো বুজাই দিম প্ৰথমতে আপোনালোকে এই জানুৱাৰী ৱৰ্ডটোত কেইটা লেটাৰ আছে সেইটো কাউণ্ট কৰক 1 2 3 4 5 6 7 এইটো 7 আহিল তাৰ পাছত আপোনালোকে জানুৱাৰী মাহটো কেই নম্বৰ মাহ সেইটো গণনা কৰক জানুৱাৰী মাহটো হৈছে 1 নম্বৰ মাহ সেই কাৰণে 1 আহিল এইটো 1 আহিল তাৰ পাছত আপোনালোকে এই ৱৰ্ডটোত কেইটা ভাৱেল আছে সেইটো কাউণ্ট কৰক ভাৱেল কেইটা হৈছে এ ই আই ও ইউ এতিয়া এইটোত কেইটা ভাৱেল আছে 1 2 3 সেই কাৰণে 3 তাৰ পাছত আপোনালোকে কাউণ্ট কৰক জানুৱাৰী মাহটো কেইদিনীয়া হয় জানুৱাৰী মাহটো হৈছে 31 দিনীয়া এইটো 31 এই 31 টো যদি আমি ৰিভাৰ্স কৰি দিওঁ কি হ'ব 1 3 সেই কাৰণে এইটো আহিছে হল বন্ধু বান্ধৱীসকল বুজি পাইছে এইটো বুজাই দিছো আপোনালোকক এই ফেব্ৰুৱাৰী মাহটো ৱৰ্ড কেইটা আছে হিচাপ কৰক 1 2 3 4 5 6 7 8 ঠিকানে আহিল তাৰ পাছত আপোনালোকক কি বুলি কৈছিলো মাহটো গণতি কৰিব দিছিলো এই মাহটো কেই নম্বৰ হয় 2 নম্বৰ সেই কাৰণে 2 এইটো 2 তাৰ পাছত আপোনালোকক কি কৰিব দিছিলো ভাৱেল কেইটা আছে ৱৰ্ডটো হিচাপ কৰক 1 2 3 সেই কাৰণে 3 সেই কাৰণে তাৰ পাছত আপোনালোকে কাউণ্ট কৰিব লাগিব ফেব্ৰুৱাৰী মাহটো কেইদিনীয়া হয় ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হয় 28 দিনীয়া এই 28 টোক যদি আমি ৰিভাৰ্স কৰি দিওঁ কি হ'ব 82 হল মিলিছে এতিয়া আপোনালোকক এইটো বুজাই দিছো এই ছেপ্টেম্বৰ ৱৰ্ডটোত কেইটা আখৰ আছে হিচাপ কৰক 1 2 3 4 5 6 7 8 9 এইটো 9 তাৰ পিছত আপোনালোকে কাউণ্ট কৰিব লাগিব ছেপ্টেম্বৰ মাহটো কেই নম্বৰ হয় ছেপ্টেম্বৰ মাহটো 9 নম্বৰ সেই কাৰণে 9 এই 9 আহিব তাৰ পিছত আপোনালোকে কাউণ্ট কৰিব লাগিব এই ৱৰ্ডটোত কেইটা ভাৱেল আছে 1 2 3 সেই কাৰণে 3 হল এই 3 তাৰ পিছত আপোনালোকে কি কৰিব লাগিব ছেপ্টেম্বৰ মাহটো কেইদিনীয়া মাহ হয় ছেপ্টেম্বৰ মাহটো 30 দিনীয়া হয় এই 30 টো যদি আমি ৰিভাৰ্স কৰি দিওঁ কি হ'ব 0 আৰু 3 বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পাইছে যদি ভাল পাইছে লাইক এটা কৰিব আপোনালোকে ভিডিঅ'টো চাই থাকক নেক্সট মেথছটো আপোনালোকক কৰাব গৈ আছো এই কুৱেশ্যনটো আগৰ কুৱেশ্যনটোৰ দৰে এতিয়া কেৱল 12 নাম দিয়া হৈছে বন্ধু বান্ধৱীসকল সময় ষ্টাৰ্ট আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট সেকশনতে জনাব ভাবক কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো সোনকালে কৰক সময় ফিনিশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 6714 এইটো কেনেকৈ হ'ল আপোনালোকক এতিয়া বুজাম এই মনডে ৱৰ্ডটোত
কেইটা লেটাৰ আছে হেতু কাউন্ট কৰক 1 2 3 4 5 6 সেই কাৰণে 6 তাৰ পিছত এই 1 টো ক'ৰ পৰা আহিল এই 1 টো আহিছে মনডে টু কে নম্বৰ মনডে ডে টো হৈছে ফাৰ্স্ট ডে এক নম্বৰ সেই কাৰণে 1 তাৰ পিছত আপোনালোকে এই দুটা যোগ কৰি দিও এই দুটা যোগ কৰিলে কি হ'ব 6 আৰু 1 মান 7 তেনেদৰে কি টিউজডে কেইটা আছে 1 2 3 4 5 6 7 সেই কাৰণে 7 এটো কে নম্বৰ দে 2 নম্বৰ সেই কাৰণে 2 তাৰ পিছত এইটা যোগ কৰি দে 7 আৰু 2 কিমান হ'ব 9 হল ঠিক তেনেদৰে এই সানডে ওয়ার্ডটোত কেইটা আখৰ আছে কাউন্ট কৰক 1 2 3 4 5 6 6 হল সেই কাৰণে 6 তাৰ পিছত আপোনালোকে কৰিব লাগিব সানডে টু কে নম্বৰ 7 নম্বৰ হল সেই কাৰণে 7 এইটা যোগ কৰি দিও এইটা যোগ কৰিলে কি হ'ব 6 আৰু 7 14 হ'ব বন্ধু বান্ধৱীসকল বুজি পাইছে নে নাই কমেন্ট সেকশনতে জনাবচোন ভিডিওটো শেষ হোৱা নাই এতিয়াও চাই থাকক আৰু নেক্সট কোৱেশ্চনটো বন্ধু বান্ধৱীসকল নেক্সট কোৱেশ্চনটো এইটো বন্ধু বান্ধৱীসকল এজন শিক্ষকে তেওঁ বাগানত শাৰী শাৰীকৈ গছ লগাইছে প্ৰথম এইজোপা গছ লগাল তাৰ পাছত এইজোপা 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 এতিয়া এইজোপা গছৰ নাম্বাৰ কিমান হ'ব আপোনালোকে ইয়াক ক'ব লাগে সময় স্থান আপোনালোকে ইয়াক শুদ্ধটো কওক এই গছৰ নাম্বাৰটো কিমান হ'ব ভাবি থাকক সেই গছজোপা থাকাৰ নাম্বাৰটো কিমান হ'ব বন্ধু বান্ধৱীসকল সময় শেষ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 10 এই 10টো কেনেকৈ হ'ল এতিয়া আপোনালোকক বুজাই দিম আপোনালোকে মন দি চাই দিব যদি আমি এইটো উল্টা দিও তেতিয়া আমি এই 10টো পাম যদি আমি এইটো উল্টা দিও কি হ'ব 0 টো আমি এখানে উল্টাইলে কি হ'ব 9 এটো 9 নম্বৰ হল ঠিক তেনেদৰে আমি এটো বহাইলে কি হ'ব 10 হল এটো 11 এনে কৰিলে কিমান হ'ব 11 এটো এনে কৰিলে কিমান হ'ব 12 এটো আকৌ ৰিপিট এনে কৰিলে কিমান হ'ব 13 হেতু আমি ৰিপিট কৰিলে কিমান হ'ব 14 ধৰিব পাইছে বন্ধু বান্ধৱীসকল কেনেকুৱা পাইছে কমেন্ট সেকশনতে জনাবলৈ নাপাহৰিব যদি বুজি পোৱা নাই তেতিয়া কমেন্ট সেকশনতে জনাব পৰৱৰ্তী আৰু ভাল কৰিবলৈ চেষ্টা কৰিম নেক্সট কোৱেশ্চনটো আপোনালোকে চাই থাকক বন্ধু বান্ধৱীসকল আজি কোৱেশ্চন কেইটা ভিতৰত এই কোৱেশ্চনটো আটাইতকৈ সিম্পল আপোনালোক সময় স্থান ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট সেকশনতে জনাব ভাবক বন্ধু বান্ধৱীসকল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ভাবি থাকক ভাবিলে পাৰিব আপোনালোকে চেষ্টা কৰক সময় ফিনিশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 এই 3 টো কেনেকৈ হ'ল আপোনালোকক এতিয়া বুজাম 1 বুলি কওঁতে 1 ওয়ার্ডটো কেইটা লেটাৰ আছে এটো 1 ইয়াত কেইটা লেটাৰ আছে 1 2 3 সেই কাৰণে 3 ঠিক তেনেদৰে 2 কেইটা আছে লেটাৰ 1 2 3 সেই কাৰণে 3 1 2 3 4 5 সেই কাৰণে 5 হল এটা 6 টো কি হ'ব 6 1 2 3 সেই কাৰণে 3 বন্ধু বান্ধৱীসকল বুজি পাইছে যদি বুজি পোৱা নাই তেনেহলে কমেন্ট সেকশনতে জনাব যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে বন্ধু বান্ধৱীসকলৰ মাজত বহুত বেছি শেয়াৰ কৰি দিয়ক আৰু যদি পাৰ্ট 2 হিচাপত বনাব লাগে তেনেহলে আপোনালোকে কমেন্ট সেকশনতে জনাব যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই চেনেলত পোন প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে এনে ধৰণৰ আৰু শিক্ষামূলক বিভিন্ন ধৰণৰ বাতৰি পাবলৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে অতি কম সময়ৰ ভিতৰত মোৰ এই ভিডিঅ'বোৰ পাবলৈ সক্ষম হ'ব তেনেহলে বন্ধু বান্ধৱীসকল আজিলৈ ইমানতে বাই ধন্যবাদ